তো দেন আজি আমি এটা নতুন ভিডিঅ'ত আহিছোঁ। আমি আজি বিষয়ে ক'ম জ্ঞান পাণ্ডা এপ। এইটো এপ আপোনালোকৰ সেৱাৰ ফালৰ পৰা হয়, মানে এইটো এপ আপোনাৰ একদম ফ্ৰীতে আপোনালোকে এতিয়া পাৰ্চেছ কৰিব। এইটো লিমিটেড টাইম অফাৰ হয়, তেনেহ'লে ডাউনলোড কৰা হওক। ডাউনলোড প্ৰচেছ হৈ আছে আমাৰ, আমাৰ ইনষ্টল হৈ গ'ল। তেনেহ'লে অপেনত ক্লিক কৰিলোঁ, চাইন ক্লিক কৰিব লাগিব। চাইন ইমেইল আই ডিৰে চাইন কৰি দিব। আপোনালোকে ইয়াত ফোন নম্বৰ চিলেক্ট কৰিব, বাকী ষ্টেট চিলেক্ট কৰিব। মই চিলেক্ট কৰি লওঁ। তো এতিয়া আমি ফিনিছত ক্লিক কৰিম। তো আমি ইণ্টাৰফেচটোত আহি গ'লোঁ। তেনেহ'লে তোমালোকে ক্লাছ 9 যদি ক্লাছ 9 চিলেক্ট কৰিবা, ক্লাছ 10 যদি ক্লাছ 10 চিলেক্ট কৰিবা। তো আমি ক্লাছ 10 চিলেক্ট কৰিলোঁ, নে কি কয়। ফাৰ্ষ্ট অফ অল ইংলিছত ক্লিক কৰিলোঁ। তোমালোকে দেখিব পাৰিবা একদম 0 ৰুপিজ হয়। তো ইয়াত ক্লিক কৰিলোঁ, দেখিছা একদম ফ্ৰী হয়। এবাৰ নেক্সট ইয়াত তোমালোকে ফোন নম্বৰ চব চিলেক্ট কৰিব লাগিব, বুজিছা। তো কণ্টেক্টটো কণ্টিনিউত ক্লিক কৰিলোঁ। তো ইয়াত আপুনি কণ্টিনিউ ক্লিক কৰিব। তো দেখিছে চব ফ্ৰী হয়, একেবাৰে ফ্ৰীকৈ দিছে। তোমালোকৰ ক্লাছ 9 হয়, তেনেহ'লে ক্লাছ 9 ক্লিক কৰিবা। চ' এইখিনি আছিল। আজি ছাবস্ক্ৰাইব কৰি ল'বা।